এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ। স্বাগতম জনাইছোঁ মোৰ ছাপোৰ্ট টিভি এয়াৰ আছাম ছাপোৰ্ট চেনেলটোত। যদি প্ৰথমবাৰ লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুত কৰা হৈছে। এই মুহূৰ্তত কেইবাটাও বিগ ব্ৰেকিং নিউজ আহি পৰিছে। 19টাকৈ নতুনকৈ আপডেট আহি পৰিছে আমাৰ হাতলৈ। আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে সকলোখিনি আপডেটসমূহ চাবলৈ পাৰিব। আজিৰ দিনটোত বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুত কৰা হৈছে। তো এই ভিডিঅ'টো পাই থাকিবলৈ আমাৰ চেনেলটো নিতৌ খবৰসমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি থ'লে আপোনালোকে নতুন নতুন আপডেটসমূহ আমাৰ চেনেলত চাব পাৰিব। তো বন্ধু বান্ধৱীসকল, প্ৰথম খবৰটো আপোনালোকক জনাইছোঁ। বহাগ বিহুৰ 3টা বিশেষ উপহাৰ দিব হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যবাসীলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। বহাগ বিহুৰ পৰা কেইবাটাও সুবিধা লাভ কৰিব ৰাজ্যবাসীয়ে। চৰকাৰে দিব 5 লাখ টকাৰ সুবিধা। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ হিতাধিকাৰী চিকিৎসাৰ ব্যয় প্ৰদান কৰিব ৰাজ্য চৰকাৰে। হাজাৰ হাজাৰ লোকৰ নতুনকৈ প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া চাউল। আয়ুষ্মান ভাৰতৰ জৰিয়তে 5 লাখ টকাৰ চিকিৎসাৰ ব্যয় লাভ কৰিব হিতাধিকাৰী। সম্পাদকৰ কৰা অৰুণোদয় আঁচনি পৰিসৰ সমষ্টিয়ে সৃষ্টি হ'ব নতুন হিতাধিকাৰী। এই সমগ্ৰ সুবিধা বহাগ বিহুৰ পাছৰ পৰা লাভ কৰিব ৰাজ্যবাসীয়ে। বহাগ বিহু প্ৰদৰ্শন সম্পূৰ্ণ কৰিব সমগ্ৰ ভোক্তাসকলৰ বাবে সুখবৰ। মাইক্ৰ' ফাইনেন্স ঋণী মহিলাসকললৈ ডাঙৰ খবৰ আহিছে। এই মুহূৰ্তত আপোনালোকক জনাই আছোঁ বন্ধুসকল, শীঘ্ৰেই 14 লাখ মহিলাক ঋণ ৰেহাই দিব হিমন্ত বিশ্ব শৰ্মা ছাৰে। আপোনালোকক জনাইছোঁ বিগ ব্ৰেকিং নিউজ। কেইটামান বেংকত পৰিশোধ কৰি ঋণমুক্তৰ চাৰ্টিফিকেট প্ৰদান কৰিব চৰকাৰে। বিগ ব্ৰেকিং নিউজ বন্ধুসকল, এই মুহূৰ্তত জনাই আছোঁ ইতিমধ্যে 11 লাখ মহিলাক উদগনিমূলক সাহায্য প্ৰদান কৰিছে। মাইক্ৰ' ফাইনেন্স ঋণী মহিলালৈ ডাঙৰ খবৰ আহিছে। এই মুহূৰ্তত আমাৰ হাতত আপোনালোকক জনাইছোঁ ভিডিঅ'ৰ মাধ্যমেৰে। আপোনালোকে চাই আছে ছাপোৰ্ট টিভি এয়াৰ। শীঘ্ৰেই 14 লাখ মহিলাক ঋণ ৰেহাই দিব হিমন্ত বিশ্ব শৰ্মা ছাৰে। বিগ ব্ৰেকিং নিউজ কেইটামান জনাইছোঁ বন্ধুসকল। বেংকত পৰিশোধ কৰি ঋণমুক্ত চাৰ্টিফিকেট প্ৰদান কৰিব চৰকাৰে। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। ইতিমধ্যে 11 লাখ মহিলাক উদগনিমূলক সাহায্য প্ৰদান কৰিছে। বন্ধুসকল চাই আছে ছাপোৰ্ট টিভি এয়াৰ। মাইক্ৰ' ফাইনেন্স ঋণী মহিলাসকললৈ ডাঙৰ খবৰ আহিছে। এই মুহূৰ্তত আপোনালোকক জনাই আছোঁ বন্ধু বান্ধৱীসকল, কেন্দ্ৰৰ নিৰ্দেশনা পাছতে কভিডক লৈ সতৰ্ক ৰাজ্য চৰকাৰৰ। বিগ ব্ৰেকিং নিউজ বন্ধুসকল, অন্য এটা খবৰ জনাই আছোঁ বন্ধুসকল, আমাৰ হাতত আহি পৰিছে। এই মুহূৰ্তত কেন্দ্ৰৰ নিৰ্দেশনা পাছতে কভিড সৈতে সতৰ্ক ৰাজ্যবাসী। কভিডৰ লৈ অসমৰ কি নিয়ম এই মুহূৰ্তত আপোনালোকক জনাই আছোঁ। বিগ ব্ৰেকিং নিউজ বন্ধুসকল, আপোনালোকে চাব পাৰিব কভিডত কি নিয়ম অসমত মানি চলিব লাগিব। আমাৰ অসম চৰকাৰে এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। আপোনালোকক জনাইছোঁ ভিডিঅ'ৰ মাধ্যমেৰে বিগ ব্ৰেকিং নিউজ কেইটামান। বৰ্তমান সাধাৰণ SOPয়ে থাকিব ৰাজ্যত। বিগ ব্ৰেকিং নিউজ কেইটামান জনাইছোঁ বন্ধুসকল। বহুত মানুহে একেলগে গোট নাখাব। বন্ধুসকল, নেক্সট আপডেটটো আপোনালোকক দি আছোঁ। হেকাৰ কবলত ছালমান খানৰ টুইটাৰ লিক কৰিলে বহু গুৰুত্বপূৰ্ণ তথ্য। এই মুহূৰ্তত অন্য এটা খবৰ জনাই আছোঁ বন্ধুসকল। আপোনালোকে চাই আছে ছাপোৰ্ট টিভি এয়াৰ। হেকাৰৰ কবলত পৰিছে ছালমান খানৰ টুইটাৰ লিক কৰিলে বহু গুৰুত্বপূৰ্ণ। মাইক্ৰ ব্লগিং ছাইট টুইটাৰ প্ৰায় 400 মিলিয়ন ব্যৱহাৰকাৰী তথ্য এজন হেকাৰে হেক কৰিছে আৰু ডাক বেৰত বিক্ৰী কৰিবলৈ তৈয়াৰী কৰিছে। এই হেকাৰ কবলত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পৰা আৰু বলিউডৰ অভিনেতা ছালমান খানকে ধৰি আৰু নাছাৰ তথ্যও অন্তৰ্ভুক্ত আছে। এই চুৰি হোৱাৰ ডাটাৰ গুৰুত্বপূৰ্ণ ডাটা যেনে ব্যৱহাৰকাৰীৰ নাম, ইমেইল ID, অনুসৰণকাৰী সংখ্যা আৰু ব্যৱহাৰকাৰীৰ ফোন নম্বৰ অন্তৰ্ভুক্ত থাকে। হেকাৰজনে টুইটাৰক এটা চুটিও আগবঢ়াইছে। হেকাৰজনে তেওঁ এটা পোষ্টত লিখিছে, যদি টুইটাৰ বা এলন মাস্কে এই পোষ্টটো পঢ়ি আছে তেন্তে আপুনি ইতিমধ্যে 54 নিযুতৰো অধিক ব্যৱহাৰকাৰীয়ে ডাটা লিক কৰাৰ বাবে GPCR জৰিমনা বিধানসভা লৈছে। এতিয়া 400 নিযুত ব্যৱহাৰকাৰী তথ্য লিক কৰা হৈছে। ইয়াৰ লগতে হেকাৰৰ ডাটা বিক্ৰী কৰিবলৈ চুক্তি দিছে। তেওঁ কৈছিল যে তেওঁ এজন মধ্যস্থতাকাৰীৰ জৰিয়তে মোকাবিলা কৰিবলৈ সাজু। ইফালে বিশেষজ্ঞসকলে কয় যে APIৰ অভাৱৰ বাবে এই ডাটা লিক হ'ব পাৰে। উল্লেখযোগ্য যে ই আগতেও প্ৰায় 5.4 নিযুত অৰ্থাৎ টুইটাৰৰ 54 লাখ ব্যৱহাৰকাৰী ব্যক্তিগত তথ্য লিক হৈছিল, যাক
হেকাৰে বিক্ৰীৰ বাবে উপলব্ধ কৰিছিল। এক প্ৰতিবেদন অনুসৰি চলিত বছৰৰ ব্যৱহাৰকাৰী তথ্য হেক কৰা হৈছিল। এই ডাটা লিকটোৰ একেটা ভাগৰ বাবে হৈছিল, যাৰ বাবে টুইটাৰ বাকবাউণ্ড ক্ৰমান্বয়ৰ অধীনত জিৰিনোভিক নামৰ এজন হেকাৰজনে টুইটাৰ $5,040 অৰ্থাৎ 4,02,383 টকা পৰিশোধ কৰিব লগা হৈছিল। এই হেকাৰজনে টুইটাৰ তথ্যসমূহ বিক্ৰীৰ বাবে হেকাৰ ফাৰ্মত উপলব্ধ কৰিছিল। অৱশ্যে লিক হোৱাৰ ডাটাও ব্যৱহাৰকাৰীৰ পাছত অন্তৰ্ভুক্ত হোৱা নাছিল। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ আপডেটটো আপোনালোকক দেখুৱাই আছোঁ। বিগ ব্ৰেকিং নিউজ বন্ধুসকল, আৰু আপডেট আছে আপোনালোকক জনাইছোঁ। ভিডিঅ' মাধ্যমেৰে আপোনালোকে চাব পাৰিব। বন্ধুসকল, চেনেলটোত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব বন্ধুসকল। অন্য এটা খবৰ জনাইছোঁ। আছাম চেম এক টিংখঙত শিলান্যাস আৰু উদ্যোগ 1,000 কোটি টকীয়া প্ৰকল্প। আজি টিংখাঙত সমাপ্ত হ'ব অসম চৰকাৰৰ বিকাশৰ বাবে এটা পদক্ষেপ কাৰ্যসূচী। ডিব্ৰুগড় জিলাত প্ৰায় 1,000 কোটি টকা প্ৰকল্প শিলান্যাস আৰু উদ্যোগখন মুখ্যমন্ত্ৰীগৰাকীয়ে ফেব্ৰুৱাৰী মাহৰ পূৰ্বৰ বিকাশৰ বাবে এটা পদক্ষেপ কাৰ্যসূচী দ্বিতীয় পৰ্যায়ত আৰম্ভ হ'ব। টিংখাঙত শিলান্যাস আৰু উদ্যোগ 1,000 কোটি টকা প্ৰকল্প মৰাণ 24 ডিচেম্বৰ। যোৱা 5 ডিচেম্বৰৰ পৰা অসম চৰকাৰে বিকাশৰ বাবে এটা পদক্ষেপ শীৰ্ষক এক কাৰ্যসূচী আৰম্ভ কৰিছিল। এই কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ 11খন জিলাত বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি শুভাৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, বিগ ব্ৰেকিং নিউজ কেইটামান আপোনালোকক জনাই আছোঁ। আজি এই বিশেষৰ বাবে এটা পদক্ষেপ প্ৰথম পৰ্যায়ত সমাপ্তি হ'ব। শনিবাৰে ডিব্ৰুগড় জিলাত টিংখাঙত বিকাশৰ বাবে এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। অসমৰ ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যত শাৰীত উন্নীত কৰাৰ লক্ষ্যৰে বিকাশৰ বাবে এটা পদক্ষেপ শীৰ্ষক কাৰ্যসূচী দিনৰ প্ৰায় 11 বজাত টিংখাঙত কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে আছাম চিএম পাব্লিক মিটিং টিংখাং উক্ত কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ লগতে বহুকেইগৰাকী মন্ত্ৰী আৰু বিধায়কো উপস্থিত থাকিব। উক্ত অনুষ্ঠানত ডিব্ৰুগড় চৰকাৰী ঔদ্যোগিক পৰীক্ষণ প্ৰতিষ্ঠান উপযুক্ত কেন্দ্ৰ হিচাপে আধাৰশিলা স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও আঁচনি শিলান্যাস আৰু উদ্বোধন কৰে। তাৰ ভিতৰতে আছে দুলীয়াজান ITI প্ৰশাসনিক ভৱন, দীপামকৈ ভাদৈ পাঁচালি জয়ভুক্ত খুনচা পথৰ বলীকৰণ আৰু মোনাঘাটৰ পৰা মহামাৰী পথাৰলৈ ব্ৰহ্মপুত্ৰ মথাউৰিৰ ওপৰে নিৰ্মাণ কৰা মহামাৰী পথাৰৰ পৰা মধুপুৰলৈ পকী পথ, অকলেণ্ডৰ পৰা মাইজান মধুপুৰ টিলিং পথৰ পৰা ৰেলৰ লেভেল আৰু টংচিঙৰ সুৰঙীয়া সেতু, দুলীয়াজানত IABৰ অধীনত অসম বিতৰণ ব্যৱস্থা সবলীকৰণ আৰু লোকচানৰ হ্ৰাসৰ আধাৰশিলা, টিংখাঙত লোক নিৰ্মাণ ভৱনৰ পৰিষদৰ বঙলা উদ্যোগ, জল জীৱন মিছনৰ অধীনত প্ৰায় 6,342টা কদম কাৰ্যকলাপ, ঘৰুৱা টেপ সংযোগ 24খন নতুন আঁচনি শুভাৰম্ভ। ডিব্ৰুগড় জিলাত বিভাগৰ অধীনত 3 হয়তো কেন্দ্ৰত উদ্যোগ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰ পৰত লকাচনী আৰু টিলিংগাঁৱৈ মাউথাৰী আধাৰশিলা। জানিব পৰা মতে ডিব্ৰুগড় জিলাখনত প্ৰায় 1,000 কোটি টকীয়া প্ৰকল্পৰ শিলান্যাস আৰু উদ্যোগৰ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে শুক্ৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ ডিব্ৰুগড় জিলাৰ নামৰূপত CM হিমন্ত বিশ্ব শৰ্মাৰ নামৰূপত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতে অহা ফেব্ৰুৱাৰী মাহত পুনৰ বিকাশৰ বাবে এটা পদক্ষেপ কাৰ্যসূচী দ্বিতীয় পৰ্যায়ত আৰম্ভ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ পৰা দ্বিতীয় পৰ্যায়ৰ 11-12 জিলাত বিভিন্ন আঁচনি শুভাৰম্ভ কৰা হয়। এফালে নামৰূপত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পাছতে অঞ্চলটোৰ ৰাইজে ভিৰ কৰা দেখা যায়। মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাতৰ বাবে বিভিন্নজনৰ ভিৰ কৰে। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ কেইটামান আপোনালোক
কমেণ্ট কৰিবলৈ অকণমান নকৰিব।